প্ৰথম বোৱাৰী ঐ ৰাম প্ৰথম বোৱাৰী শুভক্ষৰে সেন্দুৰ পিন্ধাই খোলাৰ আগে ধৰি চন্দ্ৰ সূৰ্য বায়ু বৰণ সবে হোৱা সাক্ষী সেউতা ফালি দিয়ে ৰাণী খোলাৰ আগে ধৰি আঁঠু কাঢ়ি সেন্দুৰ পিন্ধাই ঘৰৰ পথে চৰি আহা আইদেউ বহাহি আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি আহাই দেউ বহাহি ৰামে দিয়া অলংকাৰ ক্ষীৰ পাতি লোৱাহি মাৰাৰ অলংকাৰ ধুৱা কাটি কৰি দেউতাৰাৰ অলংকাৰ ধুৱাহে আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি ৰামে দিয়া অলংকাৰ ক্ষীৰ পাতি লোৱাহি ও ৰামে দি পঠাইছে আহা আইদেউ বহাহি বিচিত্ৰ অলংকাৰ আহা আইদেউ বহাহি ৰামে দি পঠাইছে ও বিচিত্ৰ অলংকাৰ হাতে জোৰে কৰি লোৱাহে আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি শংকৰ হৰি ভকতৰ জানা যেনে কল্পৰো শান্ত বিনয় নাই 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 আমাৰ অখণ্ড মণ্ডল কাৰণং ব্যক্তজন চৰাচৰ ৰত্নং তস্মৈ শ্ৰী গুৰুৱে নমঃ গুৰি খাই যাব দিয়ে পাঁচ পত্ৰ পায় বুলি কোৱা দিয়ে গুৰু হৰি কোৱা মান দুই ঘৰ ফালৰ পৰা দৰা ঘৰ আৰু কন্যা ঘৰ দুফালৰ দুই ঘৰৰ পৰা যদি কোৱা মানে দুজনৰ ইজনে জ্ঞান কৰি আগবাঢ়িছে আৰু পত্নীজনে জ্ঞান যে সমস্ত ঘৰৰ গুৰুদেৱ নাম লগত চাৰি মুষ্টি প্ৰসন্ন হয় সেৱকে সকলো আশীৰ্বাদ কৰিলে নেকি কৃষ্ণ হৰি শান্ত কৰাৰ
देखा एक ख्वाब तो ये सिलसिले हुए, दूर तक निगाहों में